ককা গৰম বন্ধত মই প্ৰায় আহিলে আপোনাৰ হাতেৰে বনোৱা খাদ্য আৰু এই গাঁওখনৰ পৰিৱেশ মোক বহুত ভাল লাগে ককা। হয় নেকি? মই তোমালোকৰ কাৰণে আলু পৰঠা আৰু মাখন আনিছো ৰখা। ঐ কণ আৰু মন, কি খবৰ তহঁতৰ? তহঁতি কেতিয়া আহিলি? বহুত দিনৰ মূৰত লগ পাইছো। আজি ৰাতিপুৱা আহিলো। কণ আৰু মন, ব'ল মোৰ লগত, মই তহঁতক আমাৰ গাঁওখন ফুৰাই আনো। মজা লাগিব, ব'ল ব'ল। ককা আমি ফুৰিবলৈ যাওঁ। খানাটো খাই ল, তাৰ পাছত যাবি। ককা আমি পাছত খাম। ভূত ভূত ভূত। ঐ কলীয়া, সেই মানুহজনে কিয় ভূত ভূতকৈ চিঞৰি গ'ল? কণ, ইয়াৰ পৰা অলপ দূৰত এটা পুৰণি ঘৰ আছে। তাত কোনো মানুহ নাথাকে। বহু বছৰৰ পৰা সেই ঘৰটো বন্দী হৈ আছে। তাত এতিয়া ভূত ওলায়। চা কণ, তই এনেকৈ নাহাঁহিবি, মই এনেই বহুত ভয় খাই আছো। আৰে মূৰ্খ, ভূত ডাইনী এইবিলাক একো নাথাকে। ব'ল মোক সেই পুৰণি ঘৰটোত লৈ ব'ল। তই পাগল হৈছ নেকি? মোৰ মৰিবলৈ মন যোৱা নাই। তই ভয় খাব নালাগে, আমি আছো নহয় তোৰ লগত। ঠিক আছে, কাইলৈ ৰাতিপুৱা যাম। এতিয়া গধূলি হ'বলৈ হৈছে, ঘৰলৈ যাওঁ ব'ল। গধূলি হ'বলৈ হৈছে, তেন্তে আৰু ভাল লাগিব। কণ, যাওঁ ব'ল। ঠিক আছে ব'ল। কলীয়া তই ইয়াতে থাক, আমি যাওঁ। তহঁতি মোৰ পাছে পাছে আহ। ভূত ভূত, পলা পলা। ঐ ভয় খাব নালাগে, বাদুলি হয়। মই কেলে যে ইয়ালৈ আহিলো, হে ভগৱান মোক ৰক্ষা কৰিব। কোন হ তহঁতি আৰু ইয়ালৈ কিয় আহিছ? যা যা ইয়াৰ পৰা, নহ'লে মই তহঁতক মাৰি পেলাম। তই কোন হ আৰু ইয়াত কি কৰি আছ? মই কোন হওঁ? মই ভূত হওঁ। গাত কলা কাপোৰ মেৰিয়াই আমাক ভয় খুৱাব আহিছ? তহঁতি মোৰ মাথা গৰম কৰি আছা। মই তহঁতক মাৰি পেলাম। তই আমাক মাৰিবি? হা, তই আমাক মাৰিবি? কণ, তই কি চাই আছ? মাৰ মাৰ ইয়াক। মন, আমি ইয়াক মাৰিব নোৱাৰিম। পলা পলা ইয়াৰ পৰা। পলাই যা, নিজৰ প্ৰাণ বচাই পলাই যা।